নমস্কাৰ, কি খবৰ? ভালনে আপোনালোকৰ? আজি আমি আকৌ কথা পাতিম বহুতো নজনা কথাৰ বিষয়ে। ভিডিঅ'টো চাই ভাল পালে এটা মৰম লগা কমেণ্ট কৰিব আৰু মই ভাবিছোঁ প্ৰত্যেক দেওবাৰে আপোনালোকৰ সেই কমেণ্টবোৰৰ উত্তৰ দি এটা ভিডিঅ' বনাম বুলি। সেয়েহে এটা ধুনীয়া কমেণ্ট কৰিব। এতিয়া ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। প্ৰথমটো হৈছে আমাৰ অসমৰ গাতে লাগি থকা ছিকিম ৰাজ্যখনৰ জিলা কেইখন? আপোনালোকে জানি আচৰিত হ'ব, তাত জিলা মাত্ৰ 4খন। পূব ছিকিম জিলা, উত্তৰ ছিকিম জিলা, দক্ষিণ ছিকিম জিলা আৰু পশ্চিম ছিকিম জিলা। 2 নম্বৰটো হৈছে আমাৰ দেশৰ সকলোৰে তেজৰ বৰণ হৈছে ৰঙা, কিন্তু পৃথিৱীত এনে এটা জীৱ আছে যাৰ তেজৰ বৰণ নীলা। সেই জীৱটোৰ নাম আপোনালোকে জানেনে? সেই জীৱটোৱে হ'ল অক্টোপাছ। 3 নম্বৰটো হৈছে অসমত বহুতো সৰু ডাঙৰ গাঁও আছে, কিন্তু অসমৰ আটাইতকৈ ডাঙৰ গাঁও কোনখন জানেনে? সেই গাঁওখনৰ নাম হৈছে শুৱালকুছি। 4 নম্বৰটো হ'ল ভাৰতৰ আটাইতকৈ ডাঙৰ অভয়াৰণ্যখনৰ নাম কি? মোৰ মতে সকলোৱে জানেই চাগে। যদি নাজানে মই কৈ দিছোঁ, অভয়াৰণ্যখনৰ নাম কাঞ্চনজংঘা। 5 নম্বৰটো হৈছে ৰাষ্ট্ৰসংঘৰ স্বীকৃতিপ্ৰাপ্ত হোৱা ভাষা কেইটা আৰু কি কি? সকলোৱে জানেনে? ৰাষ্ট্ৰসংঘৰ স্বীকৃতিপ্ৰাপ্ত হোৱা ভাষা 6টা। সেই ভাষাকেইটা হৈছে ইংৰাজী, আৰবী, চাইনিজ, ফৰাচী, ৰাছিয়ান আৰু স্পেনিছ ভাষা। ভিডিঅ'টো চাই মোৰ মতে সকলোৱে ভাল পালে। আকৌ লগ পাম নেক্সট ভিডিঅ'টোত। আজিলৈ ইমানেই। বাই বাই।